হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? মই এতিয়া আছোঁ আপোনাৰ গোলাঘাটত আৰু আমাৰ গোলাঘাটৰ ইয়াতে বগৰী মানে আপোনাৰ খেতি কৰা হৈছে। বগৰী আপোনাৰ এইটো এটা বগৰী বিলাতী বগৰী হয়। এইটো এতিয়া আপোনালোকে দেখিব সৰু সৰু হৈ আছে। যেতিয়া ডাঙৰ হ'ব ন, মই তেতিয়া আপোনালোকক আকৌ দেখাম। এতিয়া আপোনাৰ চব একদম অকণমানি অকণমানি হৈ আছে, দেখিছে? এতিয়া অকণমানি অকণমানি তাৰপিছতে একদম চাট একদম মানে আপেলটো লিখে ইমানেই মিঠা হয়, খাবলৈ ইমানেই টেষ্ট হয়। বহুতখিনি কৰা হৈছে। সেয়া চাওক, আপোনালোকক দেখাই আছোঁ। এইখিনি এইবিলাক চব গোটেই বগৰী একদম বগৰীয়ে ভৰ্তি হৈ আছে। এইবিলাক বগৰী, এইবিলাক বহুতখিনি আছে বগৰী, বহুতখিনি কৰা হৈছে এইবিলাক। বগৰী এইটো এনেকুৱা লোকেল বগৰী নহয়, এইবিলাক হৈছে আপোনাৰ বিলাতী বগৰী। বিৰাট টেষ্ট হয় খাবলৈ, আৰু যেতিয়া ডাঙৰ হয়, এতিয়া বৰ্তমান সৰু হৈ আছে, যেতিয়া ডাঙৰ হ'ব আপোনালোকে চাবলৈ পাব, মই দেখাম বাৰু। এইবিলাক চব একদম অকণমানি অকণমানি হৈ আছে, এইবিলাক দেখিছে? এইবিলাক সৰু সৰু হৈ আছে বগৰীবোৰ। এতিয়া ফুল ফুলিছে, ডাঙৰ হ'ব। এতিয়া মই দেখাম অমিতা কেনেকুৱা ডাঙৰ অমিতা দেখাই আছোঁ। এইবিলাক এই সৰুৰ পৰা ষ্টাৰ্ট হয় একদম। এতিয়া ফুলটো বগৰীটো তেনেকুৱা ফুলে। দেখাই আছোঁ এই চাট অমিতা, এইটো দেখাই আছোঁ কেনেকুৱা ডাঙৰ অমিতা। এইবিলাক তলত লাগি আছে, এইডাল কেনেকুৱা ডাঙৰ দেখিছে? কেনেকুৱা ডাঙৰ ডাঙৰ অমিতা দেখিছে? এয়া ইমান তলতে লাগিছে এজোপা অমিতা। এই চব কিমান তলৰ পৰা লাগিছে। এইজোপা হৈছে বকফুল। বকফুল আপোনালোকে খাই পাইছেনে? এজোপা বকফুল হয়, খাই ভাল লাগে বকফুল। বকফুল আপোনালোকে খায়নে নাখায়? মানে টেষ্ট হয় বকফুল। আৰু মধুৰিবিলাক মানে পকি হেৰি হৈছে মধুৰি। এইবিলাক এটা লাগি আছে, আৰু এইটো সৰুকৈ এটা লাগি আছে, লগোৱা হৈছে অলপ চলপকৈ। ক'ত যা পলাইছে মোক দেখি। এখন কুকুৰাৰ ফাৰ্ম, হাঁহ চৰি আছে। কি হ'ল, দৌৰিলি যে? ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।